নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিলেজ বৈচলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই ল'ব নতুন নতুন ভিডিঅ' পাবলৈ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। দেখাম আপোনালোকক মই কি কৰিম কি নকৰিম। চাই থাকক ভিডিঅ'টো শেষলৈ। মানে মই আজি গেৰেজত যাম। আমাৰ এইখন যিখন পালচাৰ আছে, হিৰো হোণ্ডা পালচাৰখনৰ বহুত প্ৰব্লেম হৈ আছে। এইগিলা ঢাকানি চাকানি পুৰা খুলি থৈ দিয়া আছে। এতিয়া এইগিলা লৈ যাম। এইটো বেটাৰীটো বেয়া হৈ গৈছে। এই পুৰা ষ্টান দিয়া গাড়ী এইখন, আমাৰ পুৰা ষ্টানাৰ। এয়া পুৰা বোকা ইয়াৰ লাগি মাৰে আৰু এইখন অলপমান মানে ডিফেক্ট হৈ আছে। এইবিলাক তেল চেল বাঢ়ি হৈ গৈছে। এইটো ডিফেক্ট হৈ আছে। গতিকে এইখন আজি মেকানিকৰ ওচৰত লৈ যাম আৰু মোৰ যিখন মানে অলপমান ষ্টেণ্ডাৰ্ড গাড়ী আছে সেইখন এতিয়া টানি লৈ যাম। আৰু এতিয়া মই ঢাকানিখন লগাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ ৰছী বান্ধবা লাগব। ৰছী চাই থাকক ভিডিঅ'ত। আনি আছোঁ এতিয়া মানে লেমনেড আমি কথা পাতি থৈ আহিছোঁ মেকানিৰ লগত। লেমনেড মেকানিক ওচৰত লৈ যাম আৰু গাড়ীখনৰ মানে কণ্ডিশ্যন বহুত বেয়া। গতিকে এতিয়া যাই আছোঁ, কি হয় কি নহয় চাওঁ। যদি অলপ কম পইচাত ভাল হয় তেতিয়াহ'লে ভাল কৰিম আৰু নহ'লে মানে গাড়ীখন গোটেই থৈ আহিব লাগিব মেকানিক। কাৰণ এইখন গাড়ী ইমান দামৰো গাড়ী নহয়, মানে আৰু চাইকেলৰ নিচিনাকৈ চলি থাকিব পাৰি আৰু সেইখন লৈ আহিলি বা সেইখন ভাল হৈ থাকিলে চাইকেলৰ নিচিনাকৈ চলিব পাৰি। এতিয়া এই গতিত আহি আছোঁ, পুৰা ৰছী বান্ধি লৈ আহি আছোঁ। এয়া ভাই আহি আছে। এই মিষ্টাৰ অলপ গাড়ীখন ছাৰ্ভিচিং কৰি আহোঁ। তাৰপিছত পইচা পাতিও নাই পকেটত, গতিকে কি হয় চাই থাকোঁ আৰু মেকানিক কাম কৰা আপোনালোক দেখাম, মনে মনে দেখাম। মেকানিকটো ভাল, বহুত বেয়া নহয়। আমাৰ অঞ্চলৰ মেকানিক ই ভাল কাম কৰে। মই মানে আগতে গাড়ীখন ছাৰ্ভিচিং কৰিছিলোঁ, কৰোঁতে সিয়াৰ তাত বহুত ভাল পাইছোঁ। সেইকাৰণে সিয়াৰ লগতে কথা পাতিছোঁ এইবাৰ আৰু সিয়াৰ তাতে কাম কৰিম এইবাৰ। মানে এইবাৰ বুলিয়ে নহয়, গাড়ী ছাৰ্ভিচিং কৰিলে সিহঁতে কথা ল'ব। বেটা পইচা দে আহি আছোঁ পুৰা এয়া ৰ'দত। এয়া ভাইটিক লৈ আহিছোঁ লগত। বেয়া গাড়ীখন ভাইটিক দিছোঁ, ভালখন মই লৈছোঁ। তাৰমানে অলপ ৰিক্সৰ কথা আছেতো আৰু এয়া পুৰা মোটা ৰছী দিছোঁ। দগালে গাড়ী হেণ্ডেল ভাঙি যাব আৰু আহি পাই আছোঁ পুৰা বেয়া ৰাস্তা দি লৈ আহিছোঁ গাড়ীখন। তেতিয়া যি বেয়া হয় মানে এতিয়াই বেয়া হৈ লওক আৰু পিছত আৰু যাতে বেয়া নহয়। এতিয়া যি বেয়া হৈ থাকক। একদম পুৰা চুপাৰ আমাৰ এটা পুখুৰী আছে ইয়াতে, ইস্কা পুখুৰী বুলি কয়। সেই পুখুৰী পাৰ পাইছোঁ। মানে কি ওখ পাহাৰ আৰু গছ গছনি পুৰা আছে সেইটো পুখুৰী পাৰত। মানে মানুহবিলাকে এতিয়া গৰমত পুৰা জিৰণি লৈ আছে তাতে। বহুত ঠাণ্ডা, মানে এই চেগুন গছ আছে। চেগুন গছৰ কাৰণে বহুত ঠাণ্ডা হৈ থাকে পাহাৰটো। আৰু ইয়াত পুৰা বিল্ডিং মানে বেছি মানুহে মানে আজিকালি মানুহবিলাক বিল্ডিঙতে বেছি মাথা মাৰি আছেতো, সেইকাৰণে বিল্ডিং হৈ গৈছে আমাৰ ইয়াতেও। আৰু আহি আছোঁ বজাৰ খোলা পাম আজি। বজাৰ খোলা মাজেদি নাযাওঁ, বজাৰ খোলা চাইডেদি যাম আমি, কলেজৰ কাষৰ ৰাস্তাটোদি। গাড়ী টেলেং ফেলেং আৰু হেলমেটটো লৈ অহা নাই, কাৰণ মানে ওচৰতে বেছি দূৰ নহয় আৰু লাহে লাহে আহিছোঁ, সেইকাৰণে হেলমেট লৈ অহা নাই।
কোনোবাই হয়তো ভাবিব পাৰে মানে হেলমেট দেখোঁ পিন্ধা নাই গাড়ী চলাই আছা সেইটো ভাবিব পাৰে গতিকে হেলমেটটো লৈ অহা নাই নন্দা বজাৰত আজি মানে আমাৰ গাঁৱৰ মানুহবিলাক আহি আছে তাতে অলপ মাত বোল দি আহি আছে নহ'লে মানে গাড়ীখনৰ দিন নজৰ পৰিবতো দামী গাড়ীৰ কথা সেইকাৰণে মানে ময়ে মাত দিওঁ আৰু আগতে এই চাবি এইখিনি চাই চিতি আহিবি হে ভাই এইফালে ৰাস্তা পুৰা বেয়া ৰাস্তা বহুত বেয়া ভৰি মাথা মাৰি থাকিব নালাগে ভৰি ধূলি ভাল হৈ যাব কিন্তু গাড়ীখন ঠেচকাত নেপেলাবি খালি কাৰণ অসমৰ ভিতৰত দামী গাড়ীটো এইখন প্ৰথমবাৰ বেয়া হৈছে সেইকাৰণে অলপ চাই চিতি আহিবি আৰু আমি আহি কলেজ পালোঁ এতিয়া কলেজৰ ছোৱালীগিলা আছে চাব লাগে কলেজৰ ছোৱালীবিলাকে পূৰা চাই আছে আমি মানে জৰা হৈ আছিলোঁ গাড়ী সেইকাৰণে পূৰা চাই আছে আপোনাৰ এইখিনিত যাব দে গৰমত গাড়ী ৰাখি দিছে ইয়াত দি আছে পূৰা সেইখন কলেজ আমি ছোৱালীগিলা মজা গৈছিলে মজা অহা মানুহ মানুহজনে মানে ক'লা এই গাড়ীখন বোলে খাটা হৈছে ৰছীডাল আমি বোলো পালোৱে আহি আৰু এইখিনি সময় কৰি কি হ'ব আৰু এতিয়া লাহে লাহে সিহঁতৰ সেইকাৰণে বেছি হেৰি কৰা নাই ফ'ক কৰা নাই মানে গাড়ীৰ ৰছীডালত আৰু সিও ব্ৰেক মাৰি মাৰি আহিছে মই ৰাখিলে সি ব্ৰেক মাৰি আৰু অলপ অসুবিধা হৈছে এখন হাতেদি গাড়ী চলাই আছোঁ তথাপিতো উপায় নাই আহি আছোঁ অলপ স্পীড দিছোঁ এই 40 আহিছোঁ 40 আহি আকৌ অলপমান ব্ৰেক মাৰি দিছোঁ তাৰমানে বেছি দূৰত যাব নোৱাৰিতো মানে পৰলি এখন নহয় দুইখনে পৰিম সেইকাৰণে লাহে লাহে আহি আছোঁ আৰু আহি পালোৱে আৰু বেছি নাই গেৰেজ পালোঁ আহি গেৰেজত পালোঁ আহি এয়া গেৰেজটো পালোঁ আৰু অকণমান আছে দাদাই কাম কৰি আছে পূৰা কাম কৰি আমি গেৰেজ পালোঁ আহি এয়া গেৰেজ গাড়ীখন ৰাখি দাদাক গৈ দিওঁ দাদাই কাম কৰি গম পাম কি হৈছে পালোঁ আহি গাড়ীখন ৰাখি দাদাক খাই থাকক আপোনালোকে এইখনৰ বৰ্তমান কাম চলি আছে এতিয়া এইখনৰ কাম চলি আছে এইখন আমাৰ হিৰোহোণ্ডা পালচাৰখন এইখনৰ পূৰা মানে বেমাৰ হ'লে মানুহৰ বেমাৰ হ'লে কেঞ্চাৰ হ'লে আৰু এইখনৰ সেনেকুৱা বেমাৰ হৈছে ইয়াৰ অৱস্থা নাই লিভাৰ খাই দিছে ইয়াৰ আৰু এইখন এয়া ভাঙি দিছে গতিকে ইয়াক প্ৰথমতে মেৰামতি কৰি লওঁ তাৰপিছত ইয়াৰ পিছত ইয়াক থৈ যাম আজি 3 দিন 4 দিন থাকে থৈ যাম সাৰ্ভিচিং কৰা সেইখন গাড়ী বৰ্তমান তাতে থৈ আহিছোঁ সেইখনৰ কাম লৰাই নাই মানে সেইখন গাড়ী অলপ কাম বেছি কাম আছে সেইখনৰ আৰু এইখন পূৰা ছাৰ্ভিচিং হৈ গ'ল চলাই আছোঁ চলাই পূৰা মজা লাগিছে আৰু ছাৰ্ভিচিংটো মানে ধুনীয়া ছাৰ্ভিচিং কৰিছে ভাল লাগিছে ছাৰ্ভিচিংটো একদম পূৰা স্মুথ ছাৰ্ভিচিং মানে মই আজি 4 বছৰেদি গাড়ী ছাৰ্ভিচিং কৰিছোঁ কিন্তু এনেকুৱা ছাৰ্ভিচিং মই পোৱা নাই বহুত বস্তু চেঞ্জ কৰিছে চাৰ্জটো বহুত কম হয় মেকিং চাৰ্জটো কম ছাৰ্ভিচ যিটো চাৰ্জ থাকে সেইটো বহুত কম একদম পূৰা টিপ টপ লাগিছে গাড়ীখন চলাই আপোনালোকে যদি ইয়াৰে অঞ্চলৰ হয় তেতিয়াহ'লে আহক এইটো গেৰেজত
এইটো মা কামাখ্যা গেৰেজ, মজা গেৰেজ। এতিয়ালৈকে এৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।